মই এতিয়া মানে আজি মই বৰপেটা সত্ৰত যাম বহুত দিন যাৱা নাছিলোঁ আৰু এনেও অলপ আজি মানে বৰপেটা সত্ৰৰ কিছুমান বস্তু দেখাটো ভিডিঅ'টো ভালকৈ অলপ মন কাণ দি চাই থাকক পিছত জানা মানে বুজি পাব জানা হ'ব তো গাইছ আমাৰ লগত আছে দীপক বৰপেটা ইয়াৰ চেনেলটো মই ডিছক্ৰিপশ্যনত দিম আপুনি যাই ছাবস্ক্ৰাইব কৰি দিব হেৰছ টু ৱেলকাম বেক টু মাই চেনেল আৰিয়ান ব্লগ বৰপেটা মই এতিয়া মানে আজি মই বৰপেটা সত্ৰত যাম বহুত দিন যাৱা নাছিলোঁ আৰু এনেও অলপ আজি মানে বৰপেটা সত্ৰৰ কিছুমান বস্তু দেখাম তো ভিডিঅ'টো ভালকৈ অলপ মন কাণ দি চাই থাকক পিছত অলপ জানা মানে বুজি পাব জানা হ'ব তো গাইছ মোৰ লগত আছে ডি ব্লগ বৰপেটা ইয়াৰ চেনেলটো মই ডিছক্ৰিপশ্যনত দিম আপুনি যাই ছাবস্ক্ৰাইব কৰি দিব ডি ব্লগ আৰু মই যাই আছোঁ মানে যাই পানি অলপমান দেৰি আছে বুলি যাই আছোঁ না আৰু ভাঙাহি দুপেই অলপ চেণ্ডেল টেণ্ডেল তথাপি অলপ দূৰ নাপায় আৰু তো গাইছ বৰপেটা সত্ৰ পাম আৰু মানে অলপমান আছে তো যাই আছোঁ অলপ মানে যাই আছোঁ পাম আৰু অলপ কিবা হয় না চুৰ হ'লে হ'লা তো গাইছ এইখন মেইন গেট তো গাইছে বৰপেটা সত্ৰ এই মেইন গেট আমি ভিতৰে সোমাইছোঁ তো গাইছ বৰপেটা সত্ৰৰ ভিতৰে গেটৰ ভিতৰে সোমালোঁ এতিয়া আমি অলপ বস্তু চস্তু চাম কি কি আছে আৰু মোৰ পিছফালে আছে দেউল মোৰ পিছফালে দেউল আছে পিছত দেখি এইটো আমি অলপ ভিতৰে কিবা অলপ চাবা মানে এইটো কিবা চাইনবোৰ্ড দিছে কিবা বুজি চুজি মানে এইখন চাওকচোন কিবা বুজি চুজি ক'বা নি আৰু ইয়াতে বোলে কিবা ভিডিঅ' বনাওঁ মানে কিবা ভিডিঅ' বনাওঁ তো গাইছ এইটো সৰুকৈ কিবা মন্দিৰ ইয়াতে চাইনবোৰ্ড লেখা আছে চাব ইয়াত চাকি নজ্বলাব লেখা আছে কোৱা তো গাইছ শ্ৰী শ্ৰী ৰাম আতাৰ ভিথিৰ বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ আৰু তো গাইছ এইটো আমাৰ সেই কাৰ্যালয় মানে অলপ দূৰত আছে অলপমান শ্লাইড দূৰত মিউজিয়াম বানাই আছে কমপ্লিট হোৱা নাই মানে আধা হৈছে সেই মিউজিয়াম লিখিছে মানে এইটো মিউজিয়ামত ডি ব্লগ বৰপেটা আমাৰ ডি ব্লগ বৰপেটাৰ ভিডিঅ'ত মানে এইটো মিউজিয়ামৰ ভিতৰত আধা কমপ্লিট হোৱা কিন্তু ভিডিঅ'টো অলপ আছে যাই ভিডিঅ'টো চাব আপুনি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইটো আমাৰ সৰুকৈ মন্দিৰ CCTV চব আছে কিন্তু দেই ডিছক্ৰিপশ্যনত লিংকটো দিম আপুনি যাই ছাবস্ক্ৰাইব কৰি দিব আৰু এইখন পাতচাং মানে এইখন পাতচাং চাওক এই মানে এইখন কৃষ্ণ আছে আৰু তলত এই নাগ এই দুটা আৰু এই নাগখনৰ নাগিন ঘৰো আছে আৰু এইটো আমাৰ কৃষ্ণ আৰু এইটো চাইডত মানে হনুমান আৰু মানে অলপ হৰিণ চাওঁ আছে নে নাই বাৰু চাওঁ এটা হৰিণ নাই আগত দেখিছিলোঁ বৰ্তমান আছে কিন্তু দেখা মানে আমি আৰু গাইছ এইটো যে ঘৰ এন টাইপত দেখিছে এইটো তাৰমানে খোল বাদ্য শিকায় মানে খোল বাদ্য শিকা হয় তো গাইছ এইটো আমাৰ সেই ডাঙৰ মন্দিৰটোৰ মানে পিছফালখিনি হয়তো অলপ পাৰি হয় দিলে হয় আগে দল এতিয়া আৰু মন্দিৰ আছে আমি দেখাম বাৰু এইটো এটা মন্দিৰ মানে কাষতে সৰুকৈ অলপ সৰুকৈ ইয়াত পইচা চইচা প্ৰদান কৰা হয় প্ৰণামী শৰাই দিব লেখা আছে এইটোত মানে বাহিৰত যাই কিবা খাই বোলে ভোক লাগছে নে কি শকত নাই নাজানো কিন্তু কিবা বাহিৰত যাই বোলে খাই অলপ ভোক লাগছে মিছা কথা নকওঁ মানে ময়ো খাম মানে একলাই খাব নোৱাৰি না তো গাইছ আমি এইখন গেটেৰে যাম আৰু এইখন ষ্টেজ এইখন মানে দেউলত হোলী প্ৰতিযোগিতা হয় ইয়াত আৰু হোলী প্ৰতিযোগিতা হয় আৰু নাম চাম মানে ফাংচন চাংচন হ'লে ইয়াতে হোলী প্ৰতিযোগিতা বেছিকৈ হয় মানে কিবা খাই আহোঁ গাইছ মই মানে দেউলটোৰ পাৰতে আছোঁ আৰু মোৰ লগত ডি ব্লগ বহি আছে বহি থাকে এনি টাইম আৰু মোৰ পাৰ চাওক প্লেচ যাম এই ডাঙৰ কেইটা ঘৰ এইটো চাওক চিটাংগৰ পৰা ওলালোঁ এতিয়া আমি ঘৰত যাম মানে যাই আছোঁ লাহে লাহে মানে লাহে লাহে বুলি যাই আছোঁ না যিহেতু ঘৰটো পানী এই চিপছ খাইছে আহাৰ পৰা চিপছ খাইছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই মোৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিম ছাবস্ক্ৰাইব কৰিব বাই
दोस्त मेरे तेरी शान पे सदके, कोई धन है क्या तेरी धूल से बढ़ के, तेरी धूप